সিহঁতে ধুনীয়াকে ডালমানকে দিব লাগিব। ৰুণ মই নিখিলো আৰু ঘৰত যাওঁ। দে যা। দেউতা, দেউতা। বাবা তুই ক'তনো ওলাই যাই থাক? এনে অলপ ওলাই গৈছিলো দেউতা। দেউতা মোক ৰং লাগে। চা বাবা, এইবোৰ ৰং ভাল নহয়, নালাগে দে হোলী খেলিব। নাই দেউতা, মোক লাগিবই। লগৰ বিলাকে সকলেও ৰং কিনিছে, মোক লাগিবই। মোৰ হাতত পইচা নাই বাবা তোক ৰং কিনি দিবৰ বাবে। তই নুবুজা কিয়? আহবাৰ কিনি দিম দে। নহবজা, মোক লাগিবই। কথা কলে বুজি নাপাও নেকি? হা, নহবজা, মোক লাগিবই। চা বাবা, মই তোক হোলী কিনি দিলো হয়। নিদিয়াৰ এটাই কাৰণ যে আমি যিবোৰ হোলী ৰং বা ফাকু ব্যৱহাৰ কৰো এইবোৰ চব চীন দেশৰ পৰা আহে। তইতো টিভিত সদায় দেখা পাই আছা নতুন কি সেই কৰোনা ভাইৰাছ না কি আহিছে। সেই ৰংবোৰতো কৰোনা ভাইৰাছ আহিব পাৰে আৰু সেই ৰঙৰ দ্বাৰাই আমাৰ দেহত কৰোনা ভাইৰাছ বিয়পিব পাৰে। গতিকে তই এবাৰ হোলী খেলিব নালাগে দে বাবা। সেইটো কথা দেউতা। তেতিয়াৰ পৰা মোক কিয় কোৱা নাছিলা? হ'ব দেউতা, মই হোলী নিখিলো আৰু মই লগৰ কেইজনকো কৈ আহো কথাটো। যা বাবা।